মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থমান শ্ৰেণী আপোন পাঠৰ 5 নম্বৰ চাৰিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমে শুদ্ধ অশুদ্ধ দিছে। কাজিৰঙা জীৱ জন্তু চিকাৰ কৰিব পাৰি, অশুদ্ধ। বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গাড়ী লৈ গৈছিল, এইটো অশুদ্ধ হ'ব। হাতীৰে গৈছিল। কাজিৰঙাত বনৰীয়া মহ পোৱা যায়, এইটো শুদ্ধ হ'ব। ইয়াতে দিছে আমাৰ একে সমাৰ্থক শব্দ লিখিব আছে। ৰং, ৰংটো হ'ব আনন্দ, মৰম, ভালপোৱা, নিৰ্জু, শান্ত, ইংগিত, সংকেত, ইচ্ছা, আগ্ৰহ। তাৰপিছত বিপৰীত শব্দ লিখিব দিছে। ওখ, চাপৰ, ইচ্ছা, অনিচ্ছা, সাহসী হ'লে দুৰ্বল হ'ব, সময়, অসময়, উৎসাহ, নিৰুৎসাহ, ডাঙৰ, সৰু, সুবিধা, অসুবিধা। তাৰ পাছত দিয়া আছে তোমালোকৰ 8 নম্বৰ পাঠটিৰ অভয় যোগ অৰণ্য, অভয়াৰণ্য। ঠিক সেইদৰে হ'ব মহাযোগ অৰণ্য, মহাৰণ্য, লোকযোগ অৰণ্য, লোকাৰণ্য। ভাৱ বহলাই লিখা দিছে। হৰিণা মাংসই বৈৰী। হৰিণা হৈছে অতি সুন্দৰ আৰু মৰম লগা প্ৰাণী। হৰিণাৰ যিদৰে সুন্দৰ ঠিক সেইদৰে শান্তও তাৰ লগতে হৰিণৰ মাংস অতি সোৱাদেৰে ভৰা। সেয়েহে উক্ত বাক্যভাগি আমাক বুজাব বিচাৰিছে যে হৰিণা শান্ত মৰম লগা প্ৰাণী হ'লেও তাৰ সোৱাদ মাংসই মানুহে বা আন প্ৰাণীয়ে গুৰুত্ব দিয়ে, যাৰ বাবে হৰিণৰ মৃত্যু ঘটে। সেইবাবে কোৱা হয় হৰিণৰ মাংসই হৰিণৰ শত্ৰু বা বৈৰী। 6 নম্বৰটো হৈছে 100 গৰু মাৰিলে বাঘৰো মৰণ। বাঘ হৈছে এটি হিংস্ৰ বনৰীয়া প্ৰাণী। বাঘৰ খাদ্য হৈছে মাংস। বাঘে যদি মাংসৰ বাবে বনৰ পৰা ওলাই আহি মানুহৰ ঘৰৰ গৰুবোৰ এটা এটাকৈ খাই শেষ কৰে, তেতিয়া ঘৰৰ মালিকেও বাঘটোক ধৰিবৰ বাবে ফান্দ তৈয়াৰ কৰিব, যাৰ বাবে বাঘটোৰ বন্দী হ'ব বা মৃত্যু ঘটিব। বাক্যশাৰীয়ে ক'ব বিচাৰিছে যে বেয়া কাম কৰিলে এদিনাখন তাৰ ফলত আমাৰো বেয়া হ'ব পাৰে। তাৰ পাছতো দিছে পঢ়া, বুজা আৰু লিখা। ওপৰকেইটা যাটো দিয়াই আছে, আমি খাটো লিখিম। সি ভাত খাব, সিহঁতে ভাত খায়, সিহঁতে ভাত নাখায়, সিহঁতে ভাত খাবনে। নাচটো দিছে সিহঁতে বিহু নাচিব, সিহঁতে বিহু নানাচে, সিহঁতে বিহু নাচিবনে। খেলটো দিছে সিহঁতে খেলিব, সিহঁতে নেখেলে, সিহঁতে খেলিবনে। প্ৰশ্ন কৰিছে খেলিবনে। তাৰপিছত 14 নম্বৰটো দিছে ভাৱটো আমাক উত্তৰটো লিখিব দিছে। গছত গুটি লাগি কি গছ মৰে, কলগছ। হাতত নাক লৈ কি পহু চৰে, হাতী হ'ব। বুদ্ধিত বৃহস্পতি, গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ। শিয়াল, শিয়ালে দিনটো গাঁতত থাকি সন্ধিয়া কান্দে। আৰু সিহঁত কি হৈছে বহুত জোৰত যাব পাৰে আৰু সিহঁত বহুত চৈতান।